অসমত নতুন টুলগেট ভোটৰ অংকত প্ৰভাৱ পৰাৰ ভয়তে খুলিবলৈ দিয়া নাছিল টুলগেট। নিৰ্বাচন শেষ হোৱাৰ লগে লগে টুলগেট খোলাৰ অনুমতি হয়। কথাটো কিন্তু সত্য। অসমত নতুনকৈ 3খন টুলগেট স্থাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰকক ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে যাৱতীয় অনুমতি। সেয়েহে উজনি নামনি আৰু মধ্য অসমত সোনকালে টুল প্লাজা মুকলি কৰা হ'ব। ইয়াৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈ থকা কেইবাখনো টুলগেটৰ ৰাজহ সংগ্ৰহো আৰম্ভ কৰিবলৈ বিভাগীয়ভাৱে অনুমতি প্ৰদান কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত শোণিতপুৰৰ বিহালী, ডিব্ৰুগড়ৰ খোৱাং আদিত নিৰ্মাণ কৰা টুলগেটত ধন সংগ্ৰহ কৰিবলৈ স্থগিত ৰখা হৈছিল। সম্প্ৰতি নতুন টুল প্লাজাত ধন সংগ্ৰহ আৰম্ভ কৰিবলৈ দিয়া হৈছে নতুনকৈ অনুমতি। যিকেইখন টুলগেটত আজিও ধন সংগ্ৰহ বন্ধ ৰখা হৈছিল, সকলো এতিয়াই সক্ৰিয় হৈ উঠিব। বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি অসমত টুলগেটৰ সংখ্যা 30খনলৈ বৃদ্ধি পাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত টুলগেটৰ মাচুলৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক। তথাপি অধিক সংখ্যক টুল প্লাজা মুকলি কৰিলে ৰাজকোষ শক্তিশালী হ'ব বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে খাবৰ কৰিছে। অসমত 4 লেন নিৰ্মাণত খৰচ হোৱাৰ ধন পথচাৰীৰ পৰা সংগ্ৰহ কৰিবলৈ শীঘ্ৰে নতুন টুলগেটৰ স্থাপনৰ অনুমতি দিয়া বুলি প্ৰকাশ কৰিছে সূত্ৰই। মুঠতে ঘাইপথেৰে যাত্ৰাৰ সময়ত টুলগেটৰ টেক্সৰ নামত অদূৰ ভৱিষ্যতে অসমৰ মানুহে অধিক পৰিমাণৰ ধন ভৰিবই লাগিব। বৰ্তমান টুলগেট নিৰ্মাণ কৰি অনা অসমীয়া লেচিক ধন সংগ্ৰহৰ ঠিকা প্ৰদান প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে আটাইকেইখন টুল প্লাজাত টেক্স কালেকশ্যন আৰম্ভ কৰিলে ভোটৰ অংক খেলিমেলি হ'ব বুলি চৰকাৰে আশংকা কৰিছিল। সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক এই সিদ্ধান্ত কাৰ্যকৰী কৰাত বিলম্ব কৰিবলৈ আহ্বান জনাইছিল। তাৰ মাজতে নগাঁৱৰ কলীয়াবোৰত মুকলি কৰা হৈছিল টুলগেট। আনহাতে এই বিষয়টোত জাতীয় সংগঠনৰ সৈতেও আলোচনা হোৱা বুলি এটা সূত্ৰই দাবী কৰিছিল। প্ৰয়োজনীয় আন্তঃগাঁথনি অবিহনে ৰাষ্ট্ৰীয় ঘাইপথত টুল প্লাজা মুকলি কৰিলে জাতীয় সংগঠনে প্ৰতিবাদ কৰে। সেয়েহে সংগঠনৰ নেতৃত্বৰ সৈতে ভিতৰুৱা আলোচনাৰ জৰিয়তে বিষয়টো আগতীয়াকৈ মীমাংসা কৰি লোৱা হৈছে। চৰকাৰী নীতি অনুসৰি টুলগেট মুকলি কৰিলে পথটোত বাথৰুমকে ধৰি সকলো সুবিধা থাকিব লাগে। জৰুৰীকালীন চিকিৎসা উপৰি স্কেন সেৱাও সকলো সময়তে উপলব্ধ কৰি ৰাখিব লাগে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। কিন্তু অসমত ইমান সুবিধাটো বাদেই সাধাৰণ আন্তঃগাঁথনিও নাই। টুলগেটত বাথৰুম অথবা খোৱা পানীৰ সুবিধাও লেচিয়ে পথচাৰীক এই পৰ্যন্ত দিব পৰা নাই। এই প্ৰাথমিক দিশসমূহ আওকাণ কৰি অসমত নতুনকৈ 3খন টুল প্লাজা স্থাপন কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে। আন এক তথ্য অনুসৰি অনাগত সময়ত দুচকীয়াৰ পৰাও টুলগেটত টুল সংগ্ৰহ কৰা হ'ব। বৰ্তমান প্ৰচলিত নিয়ম অনুসৰি মটৰচাইকেল আৰোহীয়ে টুলগেটত টেক্স দিব নালাগে। কিন্তু অসমত সকলোৱে কৰ পৰিশোধ কৰিলেহে টুলগেট পাৰ হ'ব পাৰিব। এতিয়া স্থানীয় গাড়ীৰ বাবেও টুলগেটত ৰেহাই ব্যৱস্থা আছে। কিন্তু অসমত এই ৰেহাই নোহোৱা হ'ব। সকলোৱে দিব লাগিব পইচা।